এতিয়া বৰ্তমান আমি আহিলোঁ গংগাধৰ মন্দিৰ, শ্ৰী শ্ৰী গংগাধৰ মন্দিৰ, শিৱ মন্দিৰ হয়। এতিয়া আমি পালোহি। ইয়াৰ দৃশ্যবোৰ দেখুৱাইছোঁ। ইয়াৰ কাষতে এখন মানে নৈ বৈ আছে, সেয়া ৰঙা নদী। এতিয়া আমি গংগাধৰ মন্দিৰ এতিয়া বৰ্তমান প্ৰৱেশ কৰিছোঁ। এতিয়া আমি যাম। ইয়াৰ দৃশ্যবোৰ দেখুৱাই দিছোঁ আপোনালোকক মই। ইয়াত বিভিন্ন ধৰণৰ ফুল আছে আৰু এইবোৰ হাঁহ চৰি আছে, ৰাজহাঁহ। এতিয়া ইয়াত মানে চৰাইবোৰৰ মাত শুনি মোৰ বহুত ভাল লাগিছে, মনটো বহুত ভাল লাগিছে। এতিয়া ইয়ালৈ সোমাই আহিছোঁ। ইয়াত বিভিন্ন ধৰণৰ চাইনবোৰ্ড আছে। চাইনবোৰ্ড বুলি নহয়, এইবোৰ আছে। আৰু এতিয়া ইয়াত এজোপা প্ৰকাণ্ড গছ আছে, এইজোপা। আৰু ইয়াত ভগৱানৰ মানে কি শিৱ ভোলানাথৰ ইয়াত মানে আসন ইয়াত থোৱা হয়। ইয়াত এই জেগাকণ মানে মেইন হয়, এই জেগাকণ মেইন হয়। আৰু মই ইয়ালৈ উঠি আহিছোঁ, ভাল লাগিছে ইয়ালৈ আহি পিনি। এতিয়া আমি সেৱা কৰোঁগৈ। ইয়াৰ দুৱাৰখন বন্ধ কৰি থোৱা আছে। ইয়াত কোনোবাই যদি চাকি দিয়ে তেতিয়াহ'লে এইখন খুলি পিনি চাকি দিয়ে। এতিয়া মই আহিছোঁ, ইয়াত এটা মূৰ্তিও বনাই থোৱা আছে, আপোনালোকক দেখুৱাই দিছোঁ। ভোলানাথৰ মূৰ্তি, ভাল লাগিছে দেখিবলৈ। ইয়াৰ মূৰ্তিটো ভাল লাগিছে। চাওক, এজন মানুহে বনাইছে, আমাৰ ঘৰৰ ওচৰৰে মানুহ এজনে বনাইছে। এতিয়া আমি সেৱাটো কৰি দিওঁ। সেৱাটো কৰিলোঁ। এতিয়া সেৱা কৰি হ'ল। এতিয়া আপোনালোকক মই ইয়াৰ দৃশ্যবোৰ দেখুৱাম। ইয়াত বিভিন্ন ধৰণৰ বস্তু আছে। ইয়াত আৰু এটা কোঠালি আছে, এইটো। ইয়াত এজন ভোলানাথৰ এজন ভক্ত আছেহি, মানে আমাৰ ককা বুলি ক'লে ককাই হ'ব। ইয়াত আপোনালোকক মই বৃক্ষজোপা দেখুৱাই দিম। ডাঙৰ প্ৰকাণ্ড গছজোপা আপোনালোকক দেখুৱাই দিম। এইজোপা, এইটো এটা ছাইড এইটো ফালে আছে, সোঁফালে আছে, এটা ছাইড বাওঁফালে আছে। দুজোপা গছ একেলগ হৈ পিনি এজোপা ডাঙৰ প্ৰকাণ্ড গছ সৃষ্টি কৰিছে। এই গছজোপাত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি থাকে। ইয়াত বিভিন্ন ধৰণৰ চৰাই চিৰিকটিয়ে বাস কৰে। এয়া আপোনালোকক দেখুৱাই দিছোঁ। এইবোৰ দেখিছেই হ'বলা আপোনালোকে, এইজোপা গছজোপা। এতিয়া আপোনালোকক মই বাওঁফালৰ দৃশ্যটো দেখুৱাওঁগৈ গছজোপা। এতিয়া আমি গছজোপাৰ বাওঁফালৰ দৃশ্যটো চাওঁগৈ বোলো। আৰু ইয়াতে আপোনালোকক মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু বেল আইকনটো দবাই দিব। এই ভিডিঅ'টো মোৰ এইবাৰ মন্দিৰত প্ৰথম আহিছোঁ। মই এইবাৰ বহুত দিনৰ মূৰত এই মন্দিৰলৈ আহিছোঁ। আহিও ভাল লাগিছে মোৰ বহুত ভাল লাগিছে ইয়ালৈ আহি পিনি। আৰু আপোনালোকে যদি আহিব খোজে মোক কমেণ্ট কৰিব, মই আপোনালোকক লিংকটো দি দিম, কোন ঠাইত আছে। ইয়াত এই জেগাকণক উজনি পহুমৰা বুলি কয় জেগাকণৰ নাম। এতিয়া আমি যাওঁ বোলো, এইটো চাইডত দেখুৱাওঁগৈ বোলো আপোনালোকক। ইয়াতো একপি ফটো আছে। ইয়াত আছে মানুহবোৰ আছে। ইয়াত এইবোৰ চৰাই চিৰিকটি ঘূৰি ফুৰিছে। এইবোৰ গছ, এয়া ভাল লাগিছে। এইটো চাইডৰ পৰা চাব পাৰি, এইজোপা গছ মেইন গছজোপা। ইয়াত বিভিন্ন ধৰণৰ গছ আছে। মই নামবোৰ বাৰু নাজানো, হ'লেও গছ বুলি জানো আৰু। এয়া লগত মোৰ ভণ্টিও আছে। তুমি সিটালৈ যোৱা। তাই খেলিছে, তাই ইয়াত বিৰাট ফূৰ্তি পাইছে। লগৰ কোনো নাথাকিলেও তাই বিৰাট ফূৰ্তি পাইছে ইয়াত খেলি। এতিয়া ইয়াত আপোনালোকক মই এইটোতো বজাই শুনোৱাই নাই, এইটো মই ঢুকিয়ে নাপাওঁ মই যাবলৈ। কিন্তু আপোনালোকক মই এইবাৰ
এবাৰ এইবোৰ ফুলবোৰ দেখুৱাই দিম। মোৰ ফুল পাইছিলোঁ, মোক ফুল দিছিলে বাবাজনে, এইপাহ ফুল। এই বেৰাত ফূৰ্তি ঘূৰি ফুৰিছে একদম। এতিয়া আপোনালোকক মই ইয়াৰ দৃশ্যবোৰ দেখুৱালোৱে। এতিয়া বাই বাই। আপোনালোকক মোৰ নেক্সট ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ নেক্সট ভিডিঅ'টো চাব আৰু চাই ভাল পালে কমেণ্ট, লাইক আৰু বেল আইকনটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। এতিয়া বাই বাই। মানুহ তাৰ বেৰাত ফূৰ্তি পূৰা খেলিছে। এতিয়া বাই বাই, নমস্কাৰ আৰু ধন্যবাদ। মোৰ সীমাশ্ৰী গগৈ ইউটিউব চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি দিব। এতিয়া বাই বাই আৰু ধন্যবাদ। আপোনালোকে ইমান সময় মোৰ কাৰণে বাট চোৱাৰ কাৰণে ধন্যবাদ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব। এতিয়া বাই বাই।